সকলে মোক পাপী বুলিয়েই কয় মোক পূজা নকৰে এই নৰ সমাজে মই হেনো সমাজৰ অস্পৃশ্য এই নৰ সমাজৰ অৱহেলা আৰু অনাদৰৰ মাজেই মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব মূৰ্খ মানৱ সমাজ বৰ্তমান এই সমাজৰ সকলো ক্ষমতাৰে কলিৰ হাতত মোৰ এই প্ৰভত ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কল্যাণ আৰু তহঁতি এতিয়াও বুজা নাই এই সংসাৰত কেৱল কলি 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 কিন্তু বৰ্তমানেও মোৰ পথত বাধা স্বৰূপে থিয় দিছে কিন্তু কিমান দিনলৈ ধৰ্ম তোমাৰ এই মধ্য বেছিদিন নাই এই কলিয়ে নিজৰ ক্ষমতাৰে নিজৰ পাপ শক্তিৰে এই সমাজত পৰিৱৰ্তন কৰি সাধন এই মূৰ্খ স্বাৰ্থী এক অভিচাৰী নৰ সমাজে এই কলি পূজাৰীয়ে কিংবা সেই ধৰ্ম